নমস্কাৰ সকলকে স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। আপুনি আপোনাৰ ছোৱালীৰ বাবে ধন সঞ্চয় কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। SBI LIC লৈ আহিছে এক ডাঙৰ আঁচনি, য'ত আপুনি আপোনাৰ ছোৱালীৰ উন্নত ভৱিষ্যতৰ বাবে বিনিয়োগ আঁচনি কৰিব পাৰিব। আজি আমি আপোনালোকক LICৰ এনে এটা আঁচনিৰ বিষয়ে ক'ব ওলাইছো য'ত আপোনাৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত হ'ব। কইনাৰ নামত 150 টকাকৈ জমা কৰি পাওক, বিয়াৰ সময়ত সম্পূৰ্ণ 22 লাখ টকা। প্ৰতিবেদনটো সম্পূৰ্ণ চোৱাৰ লগতে এটা শ্বেয়াৰ কৰিব যাতে আনেও চোৱাৰ সুবিধা পায়। SBI LIC লৈ আহিছে এক ডাঙৰ আঁচনি। কি এই ডাঙৰ আঁচনি? কইনাৰ নামত 150 টকাকৈ জমা কৰি বিয়াৰ সময়ত পাওক সম্পূৰ্ণ 22 লাখ টকা। সবিশেষ জানি লওক। যদি আপুনি আপোনাৰ ছোৱালীৰ বাবে ধন সঞ্চয় কৰি আছে, তেন্তে আপোনাৰ বাবে আছে এটা ডাঙৰ আঁচনি, য'ত আপুনি আপোনাৰ ছোৱালীৰ উন্নত ভৱিষ্যতৰ বাবে বিনিয়োগ আঁচনি কৰিব পাৰে। আজি আমি আপোনালোকক LICৰ এনে নীতিৰ কথা কৈছো য'ত আপোনাৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত হ'ব। ইয়াৰ বাবে দেশৰ সৰ্ববৃহৎ চৰকাৰী বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমে এক বিশেষ আঁচনি লৈ আহিছে। এই আঁচনিৰ নাম হৈছে LIC কন্যাদান নীতি। LICৰ এই আঁচনিখনে কম আয়ৰ পিতৃ মাতৃক কন্যা সন্তানৰ বিবাহৰ বাবে ধন সংগ্ৰহ কৰাত সহায় কৰে। ইয়াত 22 লাখ টকাৰ এককালীন ধন কইনাৰ একাউণ্টত দিয়া হ'ব। সম্পূৰ্ণ আঁচনিখন কি জানেনে? LICৰ এই নীতিৰ অধীনত প্ৰতিদিনে মাত্ৰ 150 টকাহে বিনিয়োগ কৰিব লাগিব। যেতিয়া জীয়ৰীক বিয়া দিব লাগিব, তেতিয়া 22 লাখ টকা পাব। এই পলিচি লোৱাৰ পিছত যদি পিতৃৰ মৃত্যু হয়, তেন্তে কোনো ধৰণৰ বিনিয়োগ কৰিব নালাগে। একেদৰেই নীতি অব্যাহত থাকিব। ইয়াৰ লগতে পিতৃৰ মৃত্যুৰ লগে লগে 10 লাখ টকা দিয়া হ'ব। ইয়াৰ বাহিৰে যদি কোনো দুৰ্ঘটনাত পিতৃৰ মৃত্যু হয়, তেন্তে 20 লাখ টকা লাভ কৰা হ'ব। এই নীতিৰ বিশেষ বৈশিষ্ট্যসমূহ। এই নীতিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল কইনাৰ বিয়া নোহোৱালৈকে পঢ়া শুনা বা আন খৰচৰ বাবে প্ৰতি বছৰে 1 লাখ টকা লাভ কৰি থাকিব, আৰু ইয়াৰ লগে লগে নীতিও চলি থাকিব। এই নীতিৰ বিষয়ে অধিক তথ্যৰ বাবে আপুনি LICৰ ৱেবছাইটত চাব পাৰে বা আপোনাৰ ওচৰৰ LIC এজেণ্টৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে। এই নথিপত্ৰৰ প্ৰয়োজন হ'ব LIC কন্যাদান পলিচিৰ বাবে ন্যূনতম মেচুৰিটি সময়সীমা 13 বছৰ আৰু সৰ্বোচ্চ 30 বছৰৰ প্ৰিমিয়ামৰ বিস্তৃত পৰিসৰ উপলব্ধ। LIC কন্যাদান পলিচি পাবলৈ আধাৰ কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, পৰিচয় পত্ৰ আৰু জন্মৰ প্ৰমাণপত্ৰ দিব লাগিব।